নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ৰণ অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটি নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই কেনে পালে মন্তব্য জনাবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলখন চাই অনুমান কৰিব পাৰিছে মোৰ ভিডিঅ'টো সম্পৰ্কে। গতিকে বেছি পলম নকৰি বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বৰ্তমান আমি পথৰ দুয়োফালে থকা বাঁহ বেতৰ সামগ্ৰী যিখন বজাৰ, সেই বজাৰখনত উপস্থিত হৈছোঁ। আহকচোন আমি তেওঁলোকৰ পৰাই দাম সম্পৰ্কে কিছু আভাস লওঁ। এইটোৰ দাম কিমান? এইটো 180। এইটো 150 আৰু 180 দুটা আছে। এইটো আপোনাৰ 180 হ'ব। তলৰটো 150। ইয়াত বাঁহৰ দ্বাৰা নিৰ্মিত আৰামী চকী আমি দেখিবলৈ পাইছোঁ। আহকচোন ইয়াৰ দাম সম্পৰ্কে জানি লওঁ। এইটো 1500, এইটো 1800, এইটোৰ দামটো বেছি আছে। এখন ঘৰত প্ৰয়োজন হোৱা প্ৰায়বোৰ বাঁহ বেতৰ সামগ্ৰী ইয়াত পোৱা যায়। পাচি, খৰাহী, জাপি আদি কৰি। আৰু ইয়াতে এগৰাকী আমি ছোৱালী দেখিছোঁ, সৰু ছোৱালী। আহকচোন তেওঁলোকেনো ক'ৰ পৰা আহি ইয়াত দোকান দিছে তাকে জানি লওঁ। তোমালোকৰ ঘৰ ক'ত? তলতে সেইয়া তলত। এই বজাৰখন মৰিগাঁও জিলাৰ ধৰমতোলৰ পৰা আহাগুৰিলৈকে বিস্তৃত হৈ আছে। ইয়াত আমি মাছ ধৰা সঁজুলি দেখা পাইছোঁ, যেনে পলহ, জাকৈ, খালৈ, লগতে পাচি, মূঢ়া, কঠ, ডলা, খৰাহী এইবোৰ দেখা পাইছোঁ। ঝাৰু সামগ্ৰীসমূহ সঁচাকৈ বৰ আকৰ্ষণীয়, বৰ ধুনীয়া। আৰু ইয়াত বহুকেইটা পৰিয়াল সংস্থাপিত হৈ আছে। তেওঁলোকৰ পৰিয়ালসমূহ পোহপাল দি আছে। আৰু লগতে এই অঞ্চলটো ডাব নাৰিকলৰ ব্যৱসায়ো এক অন্যতম ব্যৱসায় বুলি চিহ্নিত হৈছে। গৰমৰ দিনত ডাব নাৰিকলৰ পানী খোৱাটো শৰীৰৰ বাবে খুবেই উপকাৰী। গতিকে এই চেগতে ময়ো এটা ডাব নাৰিকলৰ পানী খাই লওঁ। বাইদেউ এগৰাকীয়ে ডাবটো বৰ ধুনীয়াকৈ কাটি দিছে। গতিকে ডাবৰ পানীখিনি খাই লওঁ, আৰু ডাবৰ পানী খোৱাৰ পিছত নাৰিকলো খাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আৰু আপোনালোকে কেনে পালে মন্তব্যটো জনাব। আৰু যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈকে নমস্কাৰ।